Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে আৰু আজি ফাইনালি যাবলৈ ওলাইছো জাৱান চিনেমা চাবলৈ আজি ফাৰ্স্ট ডে ফাৰ্স্ট শো হয় আৰু আজি চিনেমাটো চাও আপোনাৰ PVR গ্ৰাণ্ড মল বেলেচাৰী ব্লগ আজি ব্লগ ষ্টাৰ্ট কৰিছো আপোনালোকে চাই থাকিব হয় ফ্ৰেন্ড আমি ফাইনালি পাই গলো PVR গ্ৰাণ্ড মল বেলেচাৰী চেন্নাই আৰু আপোনালোকে ভিডিও দেখা পাই গম পাই আছে এটো এটা ডাঙৰ মল হয় গ্ৰাণ্ড মল হয় আৰু আমি ইয়াতে আজি চিনেমা চাম আৰু আজি আপোনালোকক এটো যে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মূলত থাকিব আৰু আপোনালোকে ইয়াৰ ধুনীয়া দৃশ্যবোৰ উপভোগ কৰি থাকক আজি ব্লগটো ষ্টাৰ্ট কৰিছো আজি আকৌ আহি গলো চিনেমা চাবলৈ আৰু বহুত এক্সাইটেড ফিল কৰি আছো কিয় জানেনে আজি শাহৰুখ খানৰ জাৱান চিনেমা ৰিলিজ হ'ব আৰু আমি ফাইনালি চাম ফাৰ্স্ট ডে ফাৰ্স্ট শো ডাঙৰ গ্ৰাণ্ড মল হয় আৰু ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায় আপোনালোকে লাষ্ট লৈ চাবলৈ নাপাৰিব আৰু বহুত ভাল দৃশ্য আছে আপোনালোকে কন্টিনিউ চাই থাকিব হয়তো আমি ফাইনালি গ্ৰাউণ্ড ফ্লোৰৰ পৰা থাৰ্ড ফ্লোৰ আহি পাই গলো আৰু যোনটো চিনেমা যোনটো হল হয় এটো আপোনাৰ থাৰ্ড ফ্লোৰ হয় একদম ওপৰত হয় আমি ওপৰৰ ভাগত আহি পালো এতিয়া চিনেমা হললৈ আগবাঢ়ি যাম আৰু ফ্ৰেন্ড আমি আহি এটলাস চিনেমা হল পাই গলো আপোনালোকে দেখা পাই আছে এডখৰ হল চিনেমা হল আৰু এডখৰ হল আপোনাৰ টিকেট কাউন্টাৰ যোনহতে টিকেট লোৱা নাই ইয়াৰ পৰা টিকেট লৈ আছে টিকেট কৰি আছে আৰু আমাৰটো এডভান্স বুকিং আছিল আমাৰ টিকেট ল'ব নালাগে ইয়াৰ পৰা সমান দৃশ্য দেখাইছো এটো হল PVR Cinemas দেখা পাই আছে আৰু এডখৰ হয় আপোনাৰ টিকেট চেকিং কৰি আছে আপোনালোকে চাওক এটো হল টিকেট মানে চেকিং কৰি আছে তোমালোকে মানে অনলাইন টিকেট লৈছে হেতৰ টিকেট চেকিং কৰি আছে এতিয়া আমিও ভিতৰলৈ সোমাই যাম টিকেট চেক কৰি আমি ভিতৰলৈ সোমাই আহিলো আপোনালোকে দেখা পাই আছে এইবোৰ টিকেট চেক কৰি আছে আৰু আমি ভিতৰলৈ সোমাই আহিলো আৰু এটো হল ভিতৰৰ দৃশ্য চিনেমা হলৰ যোনটো ভিতৰ ভাগৰ যোনটো অংশ হয় এটো হয় চাওক দেখা ধুনীয়া হয় আৰু পাঁচটা মানে হল আছে চিনেমা হল আৰু একলগে পাঁচটা হল মানে চলোৱা হয় আৰু আমি যোনটো সোমাম হেতু হল 3 নম্বৰ চাওক এটো হল 5 নম্বৰ চিনেমা হল পৰ্দাটা মানে এটো হল 3 নম্বৰ আৰু ইয়াত আপোনাৰ খাবলৈ সকলো বস্তু পোৱা যায় আৰু বস্তু পালেনো কি হ'ব ইয়াত বস্তু বহুত দামো হয় আৰু চাওক আমাৰ চিনেমা আৰম্ভ হ'ব আমি ডাইৰেক্ট ফাইনালি ভিতৰফালে সোমাই গৈ আছো চিনেমাৰ স্ক্ৰিন আৰু চাওক ইয়াৰ কিমান ধুনীয়া ফাইনালি আমি ভিতৰফালে সোমাই আহিলো আৰু চাওক কিমান ধুনীয়া আৰু এতিয়া এডভাৰটাইজ চলি আছে আৰু আমাৰ চিনেমা ষ্টাৰ্ট হ'বহি ফাইনালি জাৱান চিনেমা ষ্টাৰ্ট হৈ গল আপোনালোকে স্ক্ৰিনত দেখা পাই আছে শাহৰুখ খানৰ একচন জাৱান চিনেমাটো ইণ্ডিয়ান ফাৰ্ষ্ট মুভি হয় যত হলিউডৰ দৰে প্ৰথম দেখিলো শাহৰুখ খানৰ চিনেমা জাৱান চিনেমাটো চাই ইমান ভাল লাগিছে ক'বলৈ কোনো ভাষা নাই আৰু শাহৰুখ খান যে বলিউডৰ কিং হয় তাৰ যে চিনেমা যে ভাল হ'বই তাতে কোনো সন্দেহ নাই আৰু শাহৰুখ খানে এইটো জাৱান চিনেমাৰ মাধ্যমেদি সাধাৰণ ৰাইজৰ কাৰণে বহুত অতি গুৰুত্বপূৰ্ণ কেইবাটাও মেছেজ আগবঢ়াইছে আপোনালোকে চিনেমাডোখৰ চালে গম পাব আৰু আমাৰ আজি মুভি কমপ্লিট হৈ গল আৰু জাৱান চিনেমাটো চাই বহুত এক্সাইটেড ফিল কৰিছো বহুত ভাল লাগিছে আৰু আজি ব্লগটো ইয়াতে শেষ কৰিম আপোনালোকক আকৌ লগ পাম আশা কৰিলো Thanks for watching. Bye bye.